এইটো হিলৰ ওপৰত আৰু এটা হিল আছে, আপোনালোকে চাওক হিলটো কি ধৰণে আছে। সো ফ্ৰেণ্ড, ফাইনেলি আমি পাৰ্বতী পাহাৰ পালোৱে। মেইন মন্দিৰটো পোৱা নাই যদিও আধাৰ বেছি আহি পালো। গুড মৰ্নিং বন্ধুসকল। তো আজি ৰাতিপুৱা আপোনালোকক কিবা এটা জেগা দেখাম বুলি ভাবিছোঁ। মানে জেগাটো আপোনালোকক মই সিদিনাখন কৈছিলোঁ। চ' আজি গৈ আছোঁ পাৰ্বতী পাহাৰ। চ' চাইকেল লৈ থাকোঁ। চ' মানে গাঁৱত এতিয়াও কোনো উঠাই নাই, এতিয়া বাজিছে 5টা। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুগলভ্লগছ। চ' বন্ধুসকল, আজি আপোনালোকক মই ৰাতিপুৱাই ৰাতিটো নুশুই কিনে আপোনালোকক মই এনেকুৱা এটা জেগা দেখাব লৈ যাম। চ' আপোনালোকে থাম্বনেইল চাই চাগে গম পায়ে যাব। হয় বন্ধুসকল, মই আজি পাৰ্বতী পাহাৰত যাম। আকৌ পাৰ্বতী পাহাৰত মই অকলে নাযাওঁ, মোৰ লগত যাব দাদা আছে, তাৰপিছত দাদাৰ লগৰ আছে। চ' সিহঁত আহি আছে আপোনাৰ নগৰপাৰাৰ পৰা, আৰু মই ইয়াৰ পৰা ওলাইছোঁ চাইকেল লৈ। মোৰ ঘৰৰ পৰা ধৰক আপোনাৰ 19 কিলোমিটাৰমান হ'ব, আৰু নগৰপাৰাৰ পৰা কিমান হ'ব মই নাজানো। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক কৈছিলোঁ যে বৰ্তমান পৰিস্থিতি বহুত বেয়া। এইটো কাৰণে মৰ্ণিং মই ওলালোঁ আজি ফুৰিবৰ কাৰণে, বা এটা মন্দিৰ চাবৰ কাৰণে। বহুত ধুনীয়া মন্দিৰ। যোনে যোনে জানে সেইসকলক নক'লে হ'ব, কিন্তু যোনে যোনে নাজানে পাৰ্বতী পাহাৰৰ বিষয়ে, চ' সেইসকলক মই কৈছোঁ যে ভিডিঅ'টো চাওক শেষলৈ, স্কিপ নকৰিব। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। तुम झुके तब से तुम नजर में आ रुके। हम तो हो गए ज़मा धीरे धीरे खालमा, अब तो होना है वही जो बनाए जाना। हम तो हो गए ज़मा धीरे धीरे खालमा, अब तो होना है वही जो बनाए जाना। हम तो उड़ गए ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পামেই আৰু। তো এই পাহাৰখন চাওক, ওপৰৰ শিলকেইটা কি ধুনীয়াকৈ ওলাই আছে, আৰু বেছি দূৰ নাই, আপোনালোকে দেখা পাবই। তো গৈ থাকোঁ বলক। ফ্ৰেণ্ডছ, ফাইনেলি আমি পালোঁ পাৰ্বতী পাহাৰ। এইখন ওচৰত গৈ দেখাই আছোঁ ভালদৰে চালিব। তো ফাইনেলি ফ্ৰেণ্ডছ, আমি পাৰ্বতী পাহাৰৰ গেট পালোঁ। ইমান ৰ'দ। ফাইনেলি আমি পাৰ্বতী পাহাৰ আহি পালোঁ। এয়া চাওক গেটখন। চ' এতিয়া চাই থাকক। কেনে লাগছে আহি? ফিলিংস বেটাৰ। সাইকেল
আধাই পোৱা নাই আৰু যে কিমান আছো উঠব তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰি আছো প্লিজ যোনে নতুনকৈ চাই আছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব সেই 19-20 কিলোমিটাৰ ৰাতিপুৱাই পুৱাই চাইকেল চলাই আহা আৰু এই একো নোখোৱাকৈ পাহাৰ বগাই পাৰ্বতী মাৰ দৰ্শন কৰা ইমান সহজ কথা নহয় চ' ফ্ৰেণ্ডছ প্লিজ ছাপোৰ্ট কৰক চেনেলটো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক মজা ভিউ আধা পালো আধা আৰু আছে চ' নেক্সট লেভেল ভিউ আমি মৰ্ণিং আহিছিলো এতিয়া বাজিল 8টা চ' একদম ফাৰ্ষ্ট টাইম যদি আহি পালো হয় চাই আৰু ভাল লাগিল হয় Let me take you for a ride. Dancing with the lights. Our hearts beating like a drum. Tonight. ফ্ৰেণ্ড ফাইনেলি আমি পাৰ্বতী পাহাৰ পালোৱে মেইন মন্দিৰটো পোৱা নাই যদিও আধাৰ বেছি আহি পালো চাওক ভিউ গোটেই এৰিয়াটো দেখা পায় চ' গৈ থাকক আগলৈ আকৌ দেখাই আছো আমি আহি কাৰ্তিক মন্দিৰটো পালোঁ ইয়াতে এটা প্ৰাৰ্থনা কৰি লৈছোঁ যেন সকলোৰে দিনবোৰ ভালকৈ যাওক মংগলে যাওক চ' ফ্ৰেণ্ডছ ফাইনেলি আমি পাৰ্বতী পাহাৰ মেইন মন্দিৰ পালোহি চ' মই এটা কথা ক'ব বিচাৰোঁ এইখিনিতে চ' আপোনালোকে যদি চাইকেলিং কৰে বা ধৰক দূৰত ক'ৰবাত যায় চাইকেলিং কৰি বা বাইক ৰাইডিং কৰি তেতিয়াহ'লে কেতিয়াও হাৰ মানিব নালাগে ছাপ'জ মই হাৰ মনা নাই বৰ্তমানো মানে কি হৈছে ভাগৰ লাগিছে অকণ তথাপিতো ইয়াতে অকণ বহিছোঁ আৰু দাদাহঁত তলত আছে আহি আছে ওপৰত এজন গৈছে চ' এইখিনিয়ে কথা ক'ব খোজোঁ যে ৰাইড কৰা বা চাইকেলিং কৰা ইমান সহজ কাম নহয় তথাপিতো আপোনালোকে যদি চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয় ছাকচেছ হ'ব পাৰিব চ' মই ওপৰত গৈ ভালদৰে দেখাই আছোঁ মেইন মন্দিৰটোৰ ভিউ আৰু নাজাৰাটো তো চাই থাকক এতিয়া আমি পাৰ্বতী মাৰ আশীৰ্বাদ লৈ কিনে আমি পাৰ্বতী মাৰ ওপৰত মন্দিৰটো আপোনালোকক দেখাবলৈ গৈ আছোঁ তো উঠি আছোঁ মন্দিৰটোৰ ওপৰত ফাইনেলি আহি পালোঁ কেনা ফ্ৰেণ্ডছ এতিয়া আহি পাল বিকাশ দা এয়া চাওক বিকাশ দা আহি পাল কি ক'ব বিকাশ দা আজি বকৰ পাৰ্বতী পাহাৰত আহিছোঁ ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনোৱা হৈছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো চ' এইখিনিয়ে আৰু আপোনালোকক এতিয়া মই ওপৰৰ নাজাৰাটো দেখাম চ' চাই থাকক চাওক মেইন ভিউ এয়া পাৰ্বতী মা মেইন মন্দিৰ চ' এয়াই আছিল